so contagious, contagious. আজি আমি শ্বিলঙলৈ যাইছোঁ। আপোনালোকে মোকতো চিনিয়ে পাই কিজানি। মই বিকি, এয়া আমাৰ পিংকু দা। আমি আপোনাৰ শ্বিলঙত যাইছোঁ আজি শ্বিলঙলৈ। এই আমাৰ ৰিজিতা আহিছে। এই দোস্ত বুলি নকওঁ একচুৱেলি মই। গাইজ আজি আমি যাই আছোঁ শ্বিলঙৰ লাইট ৰুমলৈ। আপোনালোকে বহুতে কিজানি দেখিছে, বহুতে গৈছোঁ। তথাপি আমাৰ অলপ আহাত দেৰি হ'ল, সোনকালতে আহিব লাগিছিল। একো নাই, বলকচোন যাই থাকোঁ, কি হয় চাই লওঁ তাতে। सफर कैसा है ये सफर मंजिलों শ্বিলঙত তাৰমানে বস্তুবিলাক দাম অলপমান বেছি না, তাৰ কাৰণে আমি ইয়াতে খাবৰ কাৰণে কিবা লৈ লওঁ হোটেলৰ পৰা লৈ লওঁ, তাতে ওপৰত খাম আৰু তাতে আৰু এবাৰ পইচা পাতিও নাই যিহেতু। যাবাই গাহৰি তাড়াতাড়ি গেছ কিবা ল'বলৈ ৰখিছোঁ, এতিয়া লৈ লওঁ। গাইছ পুৰি খাব বহিছোঁ গোটেইকেইটাই। এটা পুৰি চুৰি খাই লওঁ, তাৰপৰা কিবা এটা পেকিং কৰিম, গুচি যাম। এই গাহৰি খাইম, গাহৰি গোটাই খাইম, মই একখান খাইম, নামুলকি আছে খাই লওঁ। ফাইনেলি গাইজ খাৱা লোৱা হৈ গ'ল। এতিয়া যাই আছোঁ গাড়ীত যাবহি এনে আৰামত ৰমক জমক কৰি গুচি যাম। আৰু পুৱাৰ পৰা মই কথা কোৱা নাই, কাৰণ পুৱাৰ সময় আনি তাৰমানে অলপমান কথা ক'বা তাৰমানে আকৌ মনৰ পৰা নাহে না। হ'লেও আৰু কিবা এটা ক'ব চেষ্টা কৰিছিলোঁ, কিন্তু নললোঁ। ইণ্ট্ৰটো দিয়াই নাই, এতিয়া গেলি ইণ্ট্ৰটো তাতে যাই দিম, শ্বিলঙত দিম, ডাইৰেক্ট লাইট ৰুমৰ ওপৰত ইণ্ট্ৰ দিম। আৰু এইখন গাড়ীত আমি আহিছোঁ, গাড়ীত বহিলেও ৰ'ব। कैसा है ये सफर मंजिलों की ना है कोई खबर। গাইজ এতিয়া ইয়াতে অলপমান ৰখি দিলোঁ, তাৰমানে আমাৰ বাকী কেইটা তাৰমানে মোটা চোটা লাগছে। এটা মোটা বন্ধ। আমি তাৰমানে ইয়াতে অলপমান ভাল জেগা চাই এনে ৰখি দিলোঁ আৰু গাড়ীখন। এইখনত আহিছোঁ আমি 4টা আহিছোঁ ড্ৰাইভাৰটো এতিয়া। তো গাইজ চাই যাওক ভিডিঅ'টো। আজি মই ইণ্ট্ৰ দিয়াই নাই, ইণ্ট্ৰ যাই ওপৰত শ্বিলঙৰ ওপৰত দিম। আৰু আহোঁতে ৰাস্তাবিলাক ইমান ভালকৈ দেখুৱাব পৰা নাই, কাৰণ মোৰ মোবাইলটো চাৰ্জ হৈ গ'লে আৰু ওপৰত বঢ়িয়া হ'ব না, বস্তুবিলাক দেখুৱাব নোৱাৰিম, তাৰ বাবে মই দিব পৰা নাই। তো গাইজ চাই থাকক ভিডিঅ'টো শেষলৈ। লাইটটো মান এনেও মোৰ ফেভাৰেট, মই যোৱা নাই কিন্তু আজি ফাৰ্ষ্ট যাম, মই শ্বিলঙত আজি ফাৰ্ষ্ট যাম। তো বলক গৈ থাকোঁ। बना है तुझाने का सब आसमान है तो इस ज़माने का फैसला। তো গাইজ পাই গ'লোঁ টোল গেট। ইয়াতে হেৰিটো লৈ লওঁ আমি। जी उठे हर घड़ी हर पहर सफर कैसा है हमें तो गाइस सब वो बॉम्ब व्यू ब्रिज का नजारा देख তাওয়াদাল আৰু আছে কত দূৰ আছে। বিকি চাই নেকি একবাৰ যাম দি অলপ যাবা পাৰি।
যাম মাথা চাথা বিহে গেল এটা ভাঙাই নাই ৰ শ্বিলঙত যে বহুত যাম গাইজ মস্ত বহুত টাইম গেল তাতে আমাৰ 2 ঘণ্টা 3 ঘণ্টা গুচি গেল উপায় নাই তো গাইজ আহি এক জেগাত ৰখিছিলোঁ তাৰমানে মজা ভিউ এটা আছে পিছতে আপোনালোক দেখাই আছোঁ এইবিলাক গোটাই ঘৰ এই আগচাইডে পাহাৰ আছে ধুনীয়া তাৰমানে যদি মই আইফোনে যে কৰোঁ তাৰমানে ভিউটো মজা হ'ব সেইকাৰণে মোৰ মোবাইল যদি ইমান ভাল নহয় নেকি কিন্তু কৰিলেও ভাল নহয় তথাপি কিবা এটা ভাল হৈ যায় আৰু এই ৰাস্তাটোৱে মজা লাগে আৰু ভিউ চাওক कैसा है ये सफर मंजिलों की न है कोई खबर रास्तों से मेरी गहरी यारी हो गई जो फर्ज से भरा था बस्ता वो भी खाली हो गया बुरा है जमाना तू चल टकर न कर अगर मगर कैसा है ये सफर मंजिलों की न है कोई खबर सफर कैसा है ये सफर मंजिलों की न है कोई खबर এটা মজা আৰু खाली हो गया बुरा है जमाना तू चल टकर न कर अगर मगर कैसा है ये सफर मंजिलों की न है कोई खबर सफर कैसा है ये सफर मंजिलों की न है कोई खबर सफर তো গাইজ চবত আহি পালোঁ এয়া পাৰ্কিং লৈ ল'লোঁ এয়া গাড়ী তাতে পাৰ্ক কৰিব এতিয়া ইনচাইডে তো বলকচোন আগত গেলি যাই থাকোঁ আগফালে তাৰমানে খোজকাঢ়ি যাব লাগে গাড়ী ইয়াতে পাৰ্ক কৰি অলপমান খোজকাঢ়ি যাব লাগে আগফালে তো যাই লওঁ গাড়ী কিবা কাৰণে বস্তু আছে গোটেইখিনি ওলাওঁ ওলাই এনে যাওঁ আৰু কিন্তু ভিউ কিন্তু মজাত দেই বেং অপি কথা তুমি যোনবিলাক জেগা গৈছিল তাতেও এনেকুৱাই ভিউ পাইছোঁ তো গাইজ বলক আগলৈ যাই থাকোঁ এতিয়া আগফালে যা ভালকৈ দেখুৱাই আছোঁ কিন্তু ইয়াৰ কিবা মজা হৈ আছে চেলফি ষ্টিকটো লৈ তো গাইজ চাওক ভিউ চাওক কি বম ভিউ Finally guys, you will back to my YouTube channel and return to a new video. আজি ইন্ট্রো দিয়াই নাছিলোঁ এইমাত্ৰ ইন্ট্রোটো দিলোঁ এতিয়া ইন্ট্রো দিলোঁ এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিম আৰু তো গাইজ অলপমান ইনচাইডে আহিছোঁ ফুৰিব মই এতিয়া গ'লে ভিতৰত ওপৰত যোৱাই নাই তাৰমানে আমি লাইটলুমৰ ওপৰত যোৱাই নাই এনে চাইডে ফুৰিব আহিলোঁ আৰু এনে কিন্তু মজা লাগছি দে সঁচা কৈছোঁ আজি নিকু নাই নিকু থকা হ'লে ভাল লাগিল হয় আৰু অলপ কিন্তু আজি নিকু নাই কি কৰিবা দুখৰ কপাল ভিউ কিন্তু বম দে মোৰ যাব ইচ্ছা যোৱা নাই সঁচাই থাকিয়ে যাওঁ নেকি এই ভিউ চাওক তো চাওক জাগা
মজা লাগছে আৰু কিবা এটা গাইছ বাম এনে যেন দাঙি লৈ যায় তো গাইছ বৰ্তমান খাওয়া লোৱা হৈ গ'ল আমি তাৰমানে হাতৰে কিবা এটা খালোঁ পুৱাৰ পৰা যিহেতু আকৌ খাৱা নাই হ'লে কিবা এটা খাই ল'লোঁ এতিয়া চাৰো চাইড আপোনালোকক ভালকৈ দেখুৱাই আছোঁ আজি থাৰা ভাই ৰিকি আহিছি নেটখাকে থাকিব নাই আৰু আগত যাওঁ তো গাইছ এতিয়া আহি বৰ্তমান মেইন জেগাখিনি পাইছোঁ দেখিছোঁ মানে ইমান হাল্লাকে কৰি আছে ন আৰু আহোঁতে বহুত টাইম মই এনেই জাগা দেখি এনে সাধিছোঁ সেইটো বেয়া নাপাবি কাৰণ পুৱাই উঠিয়ে তাৰমানে ইমান কথা কোৱা মুড নাথাকে না সেইকাৰণে আৰু এয়া মই আহিছোঁ গাইছ আজি ছুইজাৰলেণ্ড চাওক পিছফালে আছে মোৰ ছুইজাৰলেণ্ড এইখন মিনি ছুইজাৰলেণ্ডখন চাই দিয়ক তো গাইছ চাওক ভিউ ছুইজাৰলেণ্ডত আহান লাগিছে মানে তলতে সেইবিলাক যি দেখিছে সেইবিলাক মানুহৰ ঘৰ আছে এপানে ৰাস্তা চাস্তাও আছে ইয়াৰ পৰা কিবা এটা নাম উন্তি হেন পায় আৰু এই ইয়াতো যাব পাৰি কিজানি এইখিনিত মই যাব পাৰি নে যাম একবাৰ তললৈ চেষ্টা কৰিম আপোনালোকক দেখুৱাবলৈ মোৰ আজি কথাই ঘূৰি অহা নাই গাইছ কথাই ঘূৰি অহা নাই আৰু আজি মই লিখিতো ক'ব পৰা নাই চব কথিটোত মাৰি আছোঁ ফটো মাৰাই পাছত ইন্ট্ৰ মাৰ থাকবি তোৰ মস্ত দে তো গাইছ এতিয়া লগে লৈছোঁ মই চেলফি ষ্টিক দেখি আছোঁ ভালকৈ চালিয়া পিকচাৰ মই নাযাওঁতে ছুইজাৰলেণ্ড পাই গৈছোঁ মই ইয়াতে ওপৰ ফালে যাই লওঁ অলপ ওপৰৰ ফালে যাওঁ কেনেলৈকে যাই আছোঁ বৈ আছে নাপি মই ফটো মাৰা নাই আনকি আপোনালোক ভ্লগ কৰাৰ কাৰণে ফটোই মাৰা নাই কেনে লাগছি মিছে কথা নাপি थारा भाई जोगिंदर आ गया है स्विट्जरलैंड काली काली रातें तो गाइस सक ভিউ চাওক আপোনালোকে কিজানি ভাবি আছে যে এটা জেগাই দেখি আছোঁ ওপৰ ফালে চব বস্তু ভালকৈ দেখাব লাগিব না হয়নে নহয় গাইছ চাওক ওপৰ ফালে যাই আছোঁ ৰ'ব অলপমান আৰু এই চাইডে তাৰমানে গোটেইখিনি দেখুৱাইছোঁ নো টেনশ্যন ইয়াতে কি তাৰমানে কি কৰিছে এতিয়া মেঘবোৰ তাৰমানে কাষত আহিছে অলপ আন্ধাৰ আন হৈছে জেগাগিলা ইয়াতে কিবা মানুহ চানুহ বহিব পৰা কৰি দিছে আৰু চাওক ইয়াত তলফালে ডাইৰেক্ট তল কোনোবা পল্লি ডাইৰেক্ট শেষ ইয়াত লাছো বিচাৰি নাপাওঁ এই যাই এই জেগা পাব এই এখনি যে দেখছা সেইখিনি জেগা পাব কোনোবা যদি পৰে চাওক ভিউ মানে এইবিলাক মেঘগিলাত থাকি আকৌ দেখা নাপায় গ'ল এতিয়া কিমানখিনি ক্লিয়াৰ আছিল আপোনালোকক দেখুৱাইছিলোঁ এতিয়াতো নাই এতিয়া থকাকে নোহোৱা হৈ গ'ল এই আৰু চান্সত পাই গৈছোঁ Guys, awesome. পল্লি তাতে ডাষ্টবিন এটা কেনেকৈ গৈছিল চাগে মেৰি লৈছি ভৰি দুখন এনে মেৰি লৈছোঁ নেকি रात तारे बाय बाय
করে কি স্টার্ট করা নিজে স্টার্ট হবে আহি গ'লো তাৰ পৰা ভিউ মজা বেলেগ একো নাই এনে খালি জেগাখিনি ভাল লাগে আৰু সেইটোৱে মেঘগিলা কাষতে তেনেকৈ লাগি থাকে পিছ চাইডে পাহাৰখন আছে সেইখিনি ইয়াতে ভাল লাগে আৰু বেলেগ চাব লগা বিশেষ বস্তু নাই ইয়াত চাওক মেঘত থাকি আকৌ দেখা নাপায় গেছি তাৰমানে মেঘত থাকি আকৌ দেখা নাপায় তাৰমানে আনতে বেছি কথা চথা কৰা নাই মই কাৰণ গম পাইছে চাগে পুৱাই অলপমান তাৰমানে কথা চথা ক'ব ভাল নালাগে আৰু মনটো নাথাকে যিহেতু তাৰ বাবে মই কথা চথা ক'ব পৰা নাই আৰু যিহেতু নিকো নাই আজি যজো নাই ইমান এটা কিন্তু ভাল লাগছে কিন্তু জেগাখিনি গাই সেইখিনি ইয়াতে ভাল বেটাৰ গাইছ তো গাইছ চাওক চাৰো চাইডে মেঘ আকৌ দেখা নাপায় ঘণ্টা মূৰাও আকৌ দেখা নাপায় তাতে কোনোবাই বেবে মূল্যও গম নাপাওঁ আৰু কোন গাইছ আৰু কি দেখাম আৰু গোটেইখিনি দেখালোঁ আপোনালোকক যি যি আছে ইয়াতে আৰু বেলেগ একো নাই দেখুৱাবলৈ কি কৰিম আৰু এয়া গাহৰি দুটা আছে কি মচান নাচাই দুবৰে তো গাইছ আৰু আহি গ'ল কুঁৱলী মাইক টেংখিনি আৰু আহিছে আপোনাক ভালকৈ জেগাখিনি দেখুৱাবই পৰা নাই মই DSLR দি ভিডিঅ' কৰি আছোঁ তথাপি ভাল হোৱা নাই কি কৰিম আৰু এই তলত কোনোবা এটা বাঢ়ি আছে আৰু আহি 5 মিনিটৰ মূৰে আহি আছে কি কৰিম আৰু ৰাগ উঠি গৈছে মোৰ নকলো যাবি দিছোঁ যা তো বলকচোন অলপ স্পীড কৰোঁ কাৰণ 3টা বাজিলে আমি ইয়াৰ পৰা গুচি যাম কাৰণ ৰাতি সোনকালে যাই পাব লাগিব না সেইকাৰণে তো বলক আৰু এনচিতে অলপমান দেখি দিওঁ এইখিনি কুঁৱলী চুৱলী পৰি আছে ধুনীয়া মইতো আৰু জুয়ে মোৰ কথা ক'বাই নেংগে হা চাও তো বলক আৰু অলপ আৰু নেকি ভাল ইয়াতে সৰু ল'ৰা ছোৱালীবিলাকে বহি আছে আৰু কুঁৱলীখিনি তাৰমানে এই যায় এই আহে সেনেকৈ আছে গাইছ সেনেকৈ থাকিলে আৰু দেখাব পাৰিনে পটকৈ আন্ধাৰ হৈ যায় পটকৈ পোহৰ হয় পোহৰ হোৱা টাইমখিনিত যি পাৰিছোঁ সেইখিনি ইয়াত দেখুৱাইছোঁ আপোনালোকৰ বেয়া চেয়া নাপাব বহুত ভাগত ধৰি বহুত জেগা ঘূৰিব লগা হ'ল চ' আই এম ৰিয়েলি চৰি বেটাৰ আৰু নিপুৰা আপোনালোকৰ জিন্দাবাদ আপোনালোকৰ দৰে ভিডিঅ' বনাই আছোঁ মই যেনেকুৱাকৈ নহওক তো গাইছ এতিয়া গাড়ীত গালি যাই থাকোঁ আমাৰ চব চাৱা হৈ গ'ল গাড়ীত গালি যাই থাকোঁ আৰু যেনেকৈ কি নহওক যাবতো লাগিবই ভাগৰটো ধৰিছেই আৰু অলপমান ধৰক কি কয় তো গাইছ লাইটো মোক বাই বাই কৰিমেই আৰু আমি তো গাইছ মই কি বুলি ভাবছে লাইটটো মোক বাই বাই দিলোঁ বহুত ঘূৰি আহি গ'লো কি হ'ব ভাগৰটো বৰ বেয়াকৈ লাগছে
হৈ যায় ঠাণ্ডা চাণ্ডা খাই লওঁ একদম শক্তি বনাই ল'ম লৈ নি গুচি যাম তো পিংকু বিকি গোটেইকেইটা আবিছে দিয়া তো এনে লাইট ৰুমক আহি তাৰমানে অনুভৱ কৰা নাই মানে ভালে লাগিল কিন্তু কথা হ'ল কি অলপ মেঘটো বেছি টাউনত আছে অলপ ওপৰত থাকিব লাগিছিল আজি অলপ বেছি আৰু ওপৰত থাকিব লাগিছিল নেকি আজি অলপ বেছি তলত আছে আমি মেঘৰ আমি কিমান ওপৰত আছো সেইটো কথা ভাবিছা ফটো তুলিব নোৱাৰিলো আকৌ দেখাই দিব নাই এতে কি কৰবি তো গাইছ তাৰমানে মেঘখিনি গোটেইখিনি লাগি আছে না ফটো চটো তুলিব পৰা নাই সেইকাৰণে মোৰ মনত অলপমান দুখ কিন্তু মোৰ মনত দুখ লাগে মই কেইটামান ফটো মাৰছো আৰু আপোনালোকক মই যেতিয়া মেঘ নাছিল সেইখিনি টাইমতে আপোনালোকক দেখাইছোঁ মই কিছু বস্তু বাকীখিনি নাচলিও হ'ব আকৌ দেখা নাপায় এতে আকৌ দেখা নাপায় নিজে দেখা নাই DSLR দেখাব পৰা নাই কি কৰিম আৰু উপায়বিহীন জীৱন চ' বলক গাড়ী লৈ যাই থাকোঁ তাৰ পৰা আপোনালোক তাতে টাটা বাই বাই কৰিম কাৰণ বেছি দেখুৱাব নোৱাৰিম মোবাইলত চাৰ্জ নাই 8% চাৰ্জ আছে মাত্ৰ DSLR টো কৰিছোঁ গেছো আমি তো ফাইনেলি গাইজ আমাৰ গোটাই লাইট ৰুম চোৱা হৈ গ'ল আৰু তো গাইজ বলক ঘৰলৈ গৈ থাকোঁ এতিয়া গাড়ীত উঠিব আহিছোঁ গাড়ীখন আছে পিছফালে গাড়ীত চাৰিত উঠি লওঁ লৈ এনে ঘৰত যাওঁ আৰু বেছি আপোনালোকক একো নেদেখাওঁ কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব হ'লে আজিলৈ এইখিনিতে এৰিছোঁ আৰু টাটা বাই বাই চুমা বিস্কুট জয় আই অসম জয় হিন্দ